তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এনএছ ডেইলি ব্লগ আৰু গাইজ এনএছ ডেইলি ব্লগ ইউটিউব চেনেলত মই আপোনালোকক সকলোকে একেবাৰ স্বাগতম জনাইছোঁ গাইজ তো কি খবৰ আপোনালোকৰ খবৰ সকলোৱে ভালে আছে মই ভালে আছোঁ তো গাইজ আজিৰ এইটো ব্লগ মানে বহুত মানে স্পেচিয়েল হ'ব কাৰণ গাইজ আজি চাম মানে কোহিনুৰ থিয়েটাৰ মানে আমাৰ ইয়াতে আহিছে মানে তো এতিয়া আমি চাম তো চাই কৈ দি কিবা এতিয়া 5:50 মান বাজে অলৰেডি 7টা বজাৰ পৰা মানে থিয়েটাৰ আৰম্ভ হ'ব তো আমি এতিয়া সকলোৱে গৈ আছি মানে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম থিয়েটাৰ এখন কেনেকৈ পৰিচালনা হয় তো মানে আমি অলপ মানে আগতে আহিলোঁ কাৰণ গাইজ আজি এটা ব্লগ কৰিম আৰু গাইজ এইটো ব্লগ গাইজ বহুত মানে স্পেচিয়েল হ'ব গাইজ চাম যে এখন মানে থিয়েটাৰ মানে কেনেকৈ মানে কণ্ট্ৰল কৰা হয় কেনেকৈ মানে লাইট বা কেনেকৈ মানে চাউণ্ড এইবিলাক মানে কেনেকৈ কণ্ট্ৰল কৰে এখন মানে কি ক'ম গাইজ আজিৰ এইটো ব্লগ বহুত স্পেচিয়েল হ'ব আজিৰ এইটো ব্লগৰ পৰা আপুনি অলপ হ'লেও মানে টিকটমান হ'লেও আপোনাৰ লাভ হ'ব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো সেই দোস্ত মানে গাইজ তো চাওক এই অন্ধকাৰ আৰু এই অন্ধকাৰৰ মাজত মানে আমি গৈ আছোঁ কোহিনুৰ থিয়েটাৰ চাব আৰু গাইজ আজি আপোনালোকক মই দেখাম যে থিয়েটাৰ এখন কেনেকৈ কণ্ট্ৰল কৰা হয় মানে পিছফালৰ পৰা লাইটিং বা ঘৰবোৰ কেনেকৈ বনোৱা হয় বা চাউণ্ড কেনেকৈ কণ্ট্ৰল কৰা হয় বলক সকলো আজি দেখাম তো গাইজ চাওক এতিয়া মানে মই আহি পালোঁ চাওক গাইজ এয়া আগত আছে মানে আমাৰ কোহিনুৰ থিয়েটাৰ চাওক গাইজ তো এতিয়া মানে আমি আহি পালোঁ আৰু গাইজ মানে আমি মানে অলপ মানে আগতে আহিলোঁ গাইজ তো মানে এতিয়া মানে মানুহ চানুহ মানে বেছি হোৱা নাই তো আমি মানে অলপ মানে আগতে আহিলোঁ আৰু গাইজ তো এতিয়া চাম যে কেনেকুৱা মানে হৈ আছে তো মানে অলপ চাম তো দিয়ক গাইজ মানে এই ব্লগটো কণ্টিনিউ কৰক গাইজ এতিয়াও মানে কোনো মানে আৰম্ভ হোৱা নাই তো এতিয়া মানে আমি মানে অলপ মানে চাম যে কেনেকুৱাকৈ মানে কি হৈ আছে তো গাইজ তো অলপ মানে চাম এতিয়া আমি তাত মানে চাম যে কেনেকুৱাকৈ হৈ আছে তো গাইজ তো এতিয়া মানে মই সোমাই আহিলোঁ তো কেনেকুৱাকৈ মানে ষ্টেজ হৈছে বা কি হৈছে তো অলপ মানে চাম তো গাইজ চাওক এতিয়া মানে কোনেও অহা নাই তো মই মানে অলপ মানে আগতে আহিছোঁ মানে এটা ব্লগ কৰিম তো গাইজ চাওক ইয়াতে আছে চেয়াৰ চাওক গাইজ তো ইয়াতে আছে চেয়াৰ চাওক গাইজ এয়া গাইজ চাওক আৰু তাত চাওক গাইজ সেইটো হৈছে মানে ষ্টেজ তো গাইজ মানে অলপ আগতে আহিছোঁ তো অলপ চাই লওঁ নাকি তো চাওক কোনেও অহা নাই তো মই ইয়াতে মানে মনে মনে আহি আছোঁ তো অলপ মানে চাম তো গাইজ চাওক এইটো হৈছে মানে ষ্টেজ তো ইয়াতে হ'ব মানে কোহিনুৰ থিয়েটাৰ তো চাওক গাইজ এইটো হৈছে মানে পূৰা ষ্টেজ চাওক গাইজ তো ইয়াতে হ'ব মানে কোহিনুৰ থিয়েটাৰ আৰু গাইজ মানে সেই বস্তু চাওক এইকেইটা হৈছে মানে ভিআইপিৰ চেয়াৰ গাইজ চাওক চেয়াৰ আৰু গাইজ এইটোৰ যে মানে হেৰি আছে মানে টিকেট তাৰ প্ৰাইচ হৈছে গাইজ 200 মানে 200 টকা আৰু গাইজ আপোনালোকে এনেই মানে ফ্ৰী চাব পাৰিব মোৰ এইটো ভিডিঅ'ত মানে সকলো মানে ফ্ৰী চাব পাৰিব তো গাইজ তো ভিডিঅ'টো হেলমেট পিন্ধি বিন্দাছ বহি চাই থাকক দিয়ক দোস্ত আৰু গাইজ মানে সেই দোস্ত চাওক এইটো হৈছে মানে আচল ঠাই মানে মেইন ঠাই মানে গিলাৰী আৰু গাইজ ইয়াত চোৱাৰ মানে মজাটোৱে বেলেগ ইয়াত বহি চোৱাৰ মানে যিটো ফিলিংছ মানে বেলেগতকৈ বেলেগ তো আৰু গাইজ তো এতিয়া মানে আৰম্ভ হ'ব আৰু গাইজ মানে মানুহ গাইজ এতিয়া মানে পূৰা আহি গ'ল চাওক গাইজ মানুহ চাওক পূৰা মানে আহি গ'ল তো এতিয়া মানে আৰম্ভ হ'ব আৰু গাইজ চাওক মই ইয়াতে মানে এতিয়া সোমাই গ'লোঁ তো দিয়ক মানে ব্লগটো কণ্টিনিউ কৰক গাইজ আৰু গাইজ মানে সেই দোস্ত মানে থিয়েটাৰ আৰম্ভ হোৱাৰ আগত বলক এটা বস্তু আপোনালোকক দেখাই আনো মানে চাউণ্ড কেনেকৈ কণ্ট্ৰল কৰে বা লাইটিং কেনেকৈ কণ্ট্ৰল কৰে বলক মানে সকলো দেখাই আনো পূৰা ষ্টেজৰ মানে পিছফালে গৈ তো বলক দোস্ত বলক আৰু গাইজ চাওক মানে ইয়াৰ পৰাই মানে সম্পূৰ্ণ কোহিনুৰ থিয়েটাৰখন মানে কণ্ট্ৰল কৰে মানে যি লাইটিং কোৱালিটি মানে যি চাউণ্ড কোৱালিটি বা যি কৰে মানে সকলো ইয়াৰ পৰাই কৰে চাওক গাইজ ইয়াত চাওক কেনেকুৱা বস্তু আছে কেনেকুৱা মানে ছেটআপ ইয়াতে আছে চাওক ইয়াৰ পৰাই মানে সকলো লাইটিং বা যি চাউণ্ড সকলো মানে কণ্ট্ৰল কৰে আৰু গাইজ এটা কথা মানে ইয়াতে মই আহি কিনে মানে আচৰিত হৈছোঁ মানে কি বস্তু মানে কেনেকৈ কণ্ট্ৰল কৰে গাইজ তো বলক মানে আৰু চাওক এয়া হৈছে গাড়ী চাওক গাইজ গাড়ী থিয়েটাৰৰ গাড়ী মানে এইখনে ইয়াতে মানে ইউজ কৰে গাইজ চাওক না কি ক'ম আৰু এইসকল আছে ইয়াতে মানে এক্টিং কৰে আৰু তো ইয়াতে চাওক না গাইজ মানে সকলো আছে আৰু এইটো হৈছে গাইজ মানে ষ্টেজ চাওক গাইজ ইয়াতে মানে এক্টিং কৰে আৰু সেই দোস্ত মানে সেই গাইজ চাওক এতিয়া মানে মই মনে মনে মানে ষ্টেজৰ মানে পিছফালে আহিলোঁ মানে মঞ্চৰ পিছফালে আহিছোঁ চাওক আৰু গাইজ অলপ সময় পিছত মানে থিয়েটাৰখন মানে আৰম্ভ হ'ব আৰু গাইজ মানে থিয়েটাৰ আৰম্ভ হোৱাৰ পিছত মানে মই মঞ্চত মানে উঠি সকলো আপোনালোকক দেখাম যে মানে ফুল স্পীডত মানে গড় বা কেনেকৈ মানে যি বস্তুবিলাক থাকে কেনেকৈ মানে চলোৱা বা কেনেকৈ কণ্ট্ৰল কৰে সকলো দেখাম বলক ভিডিঅ'টো কণ্টিনিউ কৰক মানুহ চাওক গাইজ কেনেকুৱা মানুহ হৈছে গাইজ চাওক মানুহ চাওক গাইজ আৰু গাইজ চাওক মানুহ
মানুহ চাওক কেনেকুৱা অৱস্থাত গাইজ মানে মানুহ হৈছে তো মই চাই মানে পূৰা আচৰিত হৈছোঁ এনেকুৱা অৱস্থাত মানুহ হৈছে কৈ দিছোঁ বোলে সহায় কৰি দিয়ক আৰু গাইজ চাওক এয়া হৈছে মানে থিয়েটাৰৰ লাইট চাওক গাইজ এয়া হৈছে মানে থিয়েটাৰৰ লাইট আৰু ইয়াৰ পৰাই মানে সকলো লাইট মানে যি আছে সকলো মানে কণ্ট্ৰল কৰে তো বলক এতিয়া মানে মই তলত গৈ আৰু ভালকৈ মানে আপোনালোকক দেখাই আছোঁ তো বলক অ' দাদা এটা হাই কৈ দিয়ক আৰু গাইজ চাওক মানে এটা আচৰিত বস্তু গাইজ চাওক মানে চাউণ্ড ছেট মানে ইয়াৰ পৰাই মানে সকলো থিয়েটাৰখনৰ মানে যি চাউণ্ড থাকে সকলোবোৰ ইয়াৰ পৰাই কণ্ট্ৰল কৰে ক'ত কেতিয়া কি চাউণ্ড দিব মানে সকলো ইয়াৰ পৰাই কণ্ট্ৰল কৰে আৰু ইয়াতে আছে এইজন মানে দাদা এওঁই মানে এইবিলাক মানে সকলো কণ্ট্ৰল কৰে আৰু সেই দোস্ত মানে সেই গাইজ চাওক এনেকৈ আৰম্ভ হৈ গ'ল মানে কোহিনুৰ থিয়েটাৰ আৰু গাইজ চাওক এয়া হৈছে মানে এক্ট্ৰেছ আৰু এক্টৰজনী তো গাইজ অলপ সময় মানে থিয়েটাৰ মানে চাই থাকক আৰু তাৰপিছত এই মানে হিৰো আৰু হিৰোইনজনক লগ কৰি আছোঁ অলপ মানে সুধিম যে কেনেকৈ ইমান মানুহৰ মাজতে এক্টিং কৰে কি কৰে সকলো সুধিম দিয়ক ভিডিঅ'টো কণ্টিনিউ কৰে আৰু সেই দোস্ত মানে সেই গাইজ মানে চলি আছে সেইফালে থিয়েটাৰ আৰু গাইজ এইফালে আমি আহিলোঁ এটা আচৰিত বস্তু চাবলৈ গাইজ আচৰিত বস্তুটো হৈছে এতিয়া মই মানে থিয়েটাৰ চলা অৱস্থাত উঠিম মঞ্চত মানে ষ্টেজত মানে চাম যে কেনেকৈ ফুল স্পীডত গড়বোৰ বনোৱা হয় কেনেকৈ বেকগ্ৰাউণ্ডত চিনাৰী চেঞ্জ কৰা হয় মানে সকলো চাম আৰু আপোনালোকেও চাব পাৰিব তো বলক এতিয়া মঞ্চত উঠোঁ সেই দোস্ত মানে সেই গাইজ চাওক এনেকৈ মানে আমি উঠি গ'লোঁ মঞ্চত মানে কোহিনুৰ থিয়েটাৰৰ মঞ্চত আৰু গাইজ মানে ইয়াতে উঠি মানে যি ফিলিংছ অনুভৱ হৈ আছে কি ক'ম গাইজ আপোনালোকক সেইবিলাক বাকাৰে বুজাব নোৱাৰোঁ আৰু গাইজ এইবিলাক মানে সকলো আপোনালোকৰ দুৱা আশীৰ্বাদতহে সম্ভৱ হৈছে গাইজ চাওক এয়া চাওক কেনেকুৱা স্পীডত মানে গড়বোৰ বনাই আছে কেনেকুৱা স্পীডত বেকগ্ৰাউণ্ডৰ চিন মানে চেঞ্জ কৰি আছে গাইজ কি ক'ম আৰু গাইজ চাওক এয়া তো গাইজ আৰু গাইজ এইটো হৈছে মানে গড়ৰ মানে যি চালি থাকে সেইটো চাওক গাইজ পূৰা মানে খেৰৰ চালি তো গাইজ মানে কি ক'ম কেনেকুৱা স্পীডত কামবোৰ হৈ আছে মই ইয়াতে গাইজ চাই কেনে মানে আচৰিত হৈছোঁ আৰু গাইজ মানে আমাৰ আগফালে হৈ আছে শ্ব' মানে যি থিয়েটাৰ সেইটো হৈ আছে তো ইয়াতে ইমান মানে কথা কোৱা এলাও নাই তো দিয়ক মানে মনে মানে চাই থাকক দোস্ত কি ক'ম ভাই চাওক ভাই আৰু গাইজ না চাওক না কেনেকুৱা স্পীডত কাম কৰি আছে বাপৰে বাপ চাই কেনে মই আচৰিত হৈছোঁ চাই কেনে বাপৰে বাপ আৰু গাইজ চাওক এয়া মানে আগফালে মানে আমাৰ শ্ব' হৈ আছে আৰু ইয়াতে মানে এইবিলাক মানে গড় মানে চেঞ্জ কৰা হৈ আছে চাওক গাইজ মানুহৰ মূৰৰ বিকৃতি ঘটে নেকি তোৰ ছোৱালী পাগলী হৈছে নেকি চাহাব আপোনাৰ ল'ৰাই মোৰ ছোৱালীক ভাল পায় যদি কথাটো বিশ্বাস কৰাই আপুনি নিজেই কৈ আপোনাৰ ল'ৰাক সোধক কথাটো সঁচা নে মিছা আৰু গাইজ চাওক এয়া হৈছে আমাৰ মানে মেইন মানে যি এক্টৰ আছিল চাওক তেওঁ মোৰ নাম সিদ্ধান্ত কলিতা বৰ্তমান আমি কোহিনুৰ থিয়েটাৰৰ লগত জড়িত আৰু কোহিনুৰ থিয়েটাৰ হৈ গ'ল ইয়াতে আজি নাগিনী অমৃতংখন বুলি নাটকখন মঞ্চস্থ হৈ গ'ল খুব ভাল লাগিলে ৰাইজৰ সঁহাৰি পাইছোঁ খুব ভাল পাইছোঁ নাটক কৰি কি কয় বামুণ নগৰীয়া বুলি কয় আৰু সঁচাকৈ মানে আপোনাৰ মানে যি এক্টিং মানে সঁচাকৈ সুন্দৰ হৈছে মানে মই চালোঁ মই সেইকাৰণে মানে আচৰিত হৈছোঁ মানে এনেকুৱাকৈ এক্টিং কৰিছে একেবাৰে ৰিয়েল অনুভৱ হৈছে থেংক ইউ ছ' মাছ চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰাই ভাল কৰিবৰ কাৰণে আৰু বিশেষকৈ মই এইবাৰ প্ৰথম ভ্ৰাম্যমান জগতত আহিছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে মই কেমেৰা লাইনৰ মানুহ আৰু কিমানখিনি কি কৰিছোঁ নাজানো আৰু আপোনালোকে যেনেকৈ মোৰ কেমেৰা লাইনত খুব মৰম আশীৰ্বাদ কৰিছে থিয়েটাৰ লাইনতো মৰম আশীৰ্বাদ কৰিছোঁ হয় ছাৰ নহয় আপুনি ইমানখিনি সময় দিলে সেইকাৰণে থেংকছ আৰু থেংক ইউ ছ' মাছ কি নাম তোমাৰ ইউটিউব চেনেল NS অ'কে NS ব্লগক আপোনালোকে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু তেনেকৈ মৰম দি থাকিব হ'ব ছাৰ থেংক ইউ
আৰু গাইজ চাওক ইয়াতে আছে আমাৰ মেইন মানে হিৰোইনজন Hi everyone. তো মানে সঁচাকৈ আপোনাৰ মানে যি এক্টিং আছিল মানে সঁচাকৈ সুন্দৰ হৈছে মানে মই চালোঁ ক'লে ৰিয়েল অনুভৱ হৈছে মানে মোৰ আচ্ছা থ্যাংক ইউ ভেৰি মাছ ভাল লাগিল লগ পাই তোমাৰ যোনটো কমপ্লিমেণ্ট তাৰ কাৰণে থ্যাংক ইউ ভেৰি মাছ আৰু আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ তোমাৰ নাম কি এইটো মানে ইউটিউব চেনেলৰ নাম NS ব্লগ অলপ NS ব্লগ আৰু এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক বেল আইকনটো দিয়ক আৰু লাইক কৰিবলৈ নাপাহৰিব ইউটিউব চেনেল এটা খোলাৰ ক্ষেত্ৰত কিছুমান মানুহৰ কষ্ট লুকাই থাকে গতিকে আপোনালোকে সহযোগ থিয়েটাৰ গাইজ আমাৰ মানে এনেকৈ শেষ হৈ গ'ল আৰু চাওক এইফালে চাওক মানুহ আৰু ইয়াতে আছে চাহিল তো চাহিলে মানে চালে কেনেকুৱা হৈছে ভাই বহুত বঢ়িয়া লাগিল তো মানে সঁচাকৈ ভাল লাগিল মানে মজা লাগিল মানে আমাৰ জিএফ নাই তো মানে আমি দূৰ আহিছিলোঁ তো গাইজ তো এতিয়া মানে চোৱা হৈ গ'ল তো এতিয়া যাম মানে ঘৰত তো গাইজ তো ব্লগটো কণ্টিনিউ কৰক আৰু মানে অলপমান আছে তো আৰু গাইজ মানে তো পোৱাৰ পৰা তো মানে খোৱাই নাই তো বলক অলপ মানে খাই লওঁ তো বলক তো এতিয়া মানে অলপ মানে খাই লওঁ তো গাইজ তো ব্লগটো কণ্টিনিউ কৰক মানে এয়া আমাৰ মানে খানা আহি গ'ল এয়া বিৰিয়ানী চাওক গাইজ এয়া খানা আহি গ'ল তো গাইজ চাওক এয়া মানে আমাৰ খানা আহি গ'ল তো এতিয়া মানে খাই লওঁ দিয়ক গাইজ দিয়ক খানা মাংস বিৰিয়ানী দিয়ক আৰু গাইজ সেই দোস্ত মানে সেই গাইজ তো আজিৰ এইটো ব্লগ ইয়াতেই শেষ কৰিছোঁ ব্লগটো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰক আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু গাইজ স্পেচিয়েল থেংকছ কোহিনুৰ থিয়েটাৰ টীম আৰু ডংৰা আজাদ ক্লাবক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে ইমানখিনি মানে আমাক সুবিধা দিলে সেইকাৰণে দিয়ক